তো হে গাইজ নমস্কাৰ। আজি এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৰহিমা ব্লগ চেনেলৰ পৰা। তো গাইজ আজি ব্লগ নহয়, আজি হয়তো থাম্বনেইল চাই গম পাইছে বাৰু যে মই মানে ভিডিঅ' আজি কি হ'বলৈ ধৰিছে হয়তো গম পাইছে। তো আজি আমি অসমত জনপ্ৰিয় তিনিজন ইউটিউবাৰ নাম্বাৰ আপোনালোকে কেনেকৈ পাব আমি দেখাই আছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ'টো ভালকৈ চাওক আৰু এনেকৈ নাম্বাৰ আপোনালোকে কণ্টেক্ট কৰি আপোনালোকে ফোন কৰিব পাৰিব। তো চাই থকা ভিডিঅ'টো আমি দেখাই আছোঁ। তাৰ মাজত প্ৰথমতে আপোনালোকক ডিম্বু দা, তাৰপিছত আমাৰ বিকাশ আমিন আৰু বিকাশ স্মৃতি, এই তিনিজন নাম্বাৰ আপোনালোকে এনেকৈ চাব পাৰিব। সেইখিনি আপোনালোকক দেখাম আৰু সেনেকৈ দেখাৰ পিছত আপোনালোকে নাম্বাৰবিলাক ল'ব পাৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আপোনালোকে হয়তো ভাবি আছে ভিডিঅ'টো ফেক বুলি হয়, কিন্তু আচলতে ভিডিঅ' ফেক নহয়, অৰিজিনেলি এনেকৈ পাব পাৰিব। তো চাই থাকক ভিডিঅ'টো, সম্পূৰ্ণ ভিডিঅ'টো ভালকৈ চাই থাকক। আৰু যদি চেনেলটো নতুন হৈ আছে সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু এনেকৈ ভাল ভিডিঅ' দিবলৈ আমি চেষ্টা কৰিম। গতিকে চাই থাকা। তো গাইজ এতিয়া আমি আপোনালোকক দেখাই আছোঁ এই তিনিজন ইউটিউবাৰ নাম্বাৰ। যদি আপোনালোকে যদি ইউটিউবত চাৰ্চ কৰে, আমি দেখাই আছোঁ বাৰু যে মই ইউটিউব আনিলোঁ। এতিয়া আমি ইউটিউবত চাৰ্চ কৰিলোঁ, চাওক মই লিখি আছোঁ ইয়াত যে ডিম্পু। তো ডিম্পু মাৰি দিলোঁ। এতিয়া আমি অ'কে মাৰি দিলোঁ, চাওক কি আহে। তো ফাইনেলি এতিয়া আমাৰ ডিম্পুৰ যিবিলাক ইউটিউবে যিবিলাক আপলোড দিছে ভিডিঅ'বিলাক, এই ভিডিঅ'বিলাক আহিব। তো চাওক আহিল। তো এতিয়া আমি যদি কমেণ্ট ইউজ কৰোঁ, কমেণ্ট চাওক, এতিয়া আমি কমেণ্ট যদি ইউজ কৰোঁ তেনেহ'লে প্ৰত্যেকটো কমেণ্টত আমি ডিম্পুৰ নাম্বাৰ নাপাওঁ। চাওক ইয়াতো কিন্তু নাম্বাৰ আপোনালোকে নাপাব। তো এতিয়া আমি ইয়াত এৰি দিওঁ। এতিয়া আমি ফেচবুকত গৈ আছোঁ, চাওক ফেচবুকত আমি ডিম্পুৰ পাওঁ নেকি আমি দেখাই আছোঁ আপোনালোকক। তো এতিয়া আমি ফেচবুকত আমি ডিম্পু বৰুৱাৰ নাম লিখি আমি চাৰ্চ কৰিলোঁ, দেখাই আছোঁ বাৰু ডিম্পু বৰুৱা লিখিলোঁ। তো ইয়াত আহিছে চাওক ডিম্পু বৰুৱা। তো এতিয়া আমি ডিম্পু বৰুৱা ফাইলত গৈ আছোঁ। তো এতিয়া আমি ইয়াত অ'কে মাৰি দিলোঁ আৰু এতিয়া আহিলে ডিম্পু বৰুৱা যিবিলাক ভিডিঅ' আমি ফেচবুকত দিয়ে আৰু ইউটিউবত দিয়ে। তো আমি ফেচবুকত দেখাই আছোঁ বাৰু। তো চাওক এইফালে এইটো ডিম্পু বৰুৱাৰ নাম্বাৰ নাই, চাওক এইফালেও নাই। মই প্ৰত্যেকটো বস্তু দেখাই আছোঁ, নহ'লে আপোনালোকে হয়তো বিশ্বাস নকৰে। তো চাওক এইফালেও নাই। তো এতিয়া আমি ক'ত যাম? তো এতিয়া আমি ফেচবুক এৰি দিওঁ। এতিয়া আমি আপোনালোকক গুগলত যাই দেখাম, গুগলত ডিম্পু বৰুৱাৰ নাম্বাৰ পাওঁ নেকি দেখাই আছোঁ বাৰু। তো আপোনালোকে গুগলেও নাপাব ডিম্পু বৰুৱা নাম্বাৰ। তো আমি এতিয়া গুগল এৰি দিওঁ। এতিয়া আপোনালোকক আমি ইনষ্টাগ্ৰাম যাই আপোনালোকক দেখাওঁ যে ইনষ্টাগ্ৰামত আমি ডিম্পু বৰুৱা লগ পাওঁ নেকি, নাম্বাৰটো কণ্টেক্ট কৰিব পাৰোঁ নেকি দেখাই আছোঁ। তো এতিয়া আমি ইয়াত চাৰ্চ কৰিলোঁ, ডিম্পু বৰুৱা নাম লিখি আমাৰ আছেই। তো চাওক এইফালেও ডিম্পু বৰুৱা নাম্বাৰ নাই, গতিকে এইফালেও নাই। তো আমি দেখাই আছোঁ। এতিয়া আমি বিকাশ আমিন, তো চাওক এই আমাৰ বিকাশ আমিন লিখিলোঁ আৰু এইফালে চাওক বিকাশ আমিন তেওঁ ইনষ্টাগ্ৰাম যিবিলাক পোষ্ট কৰিছিল সেইবিলাকে আছে, কিন্তু তেওঁৰ নাম্বাৰবিলাক নাই। আমি চাওক। তো ঠিক আছে, এতিয়া আমি এৰি দিলোঁ। তো এতিয়া আমি বিকাশ স্মৃতি, তো দেখাই আছোঁ বাৰু ইয়াতো কিন্তু বিকাশ স্মৃতি তেওঁৰ ফোন নম্বৰ নাই। গতিকে আমি এতিয়া ক'ত পাম সকলোখিনি আপোনালোকক দেখাম বাৰু। তো ভিডিঅ'টো ভালকৈ চাই থাকক, দেখাই আছোঁ। তো গাইজ আপোনালোকে হয়তো দেখিলে যে ফেচবুক, ইনষ্টাগ্ৰাম, তাৰপিছত গুগল, ইউটিউব এইবিলাকক ডিম্পু বৰুৱাৰ নাম্বাৰ নাই। গতিকে মোৰ কাছে আছে নাই, আপোনালোকক দেখাই আছোঁ বাৰু যে মই যদি ইয়াত আমি হোৱাটছআপত গৈছোঁ, এতিয়া আমি ইয়াত লিখি দিলোঁ ডিম্পু। তো চাওক ডিম্পু দা আমি লিখিছোঁ, চাওক এই আমাৰ ডিম্পু দা। তো মোৰ কাছে ডিম্পু দা নাম্বাৰ আছে বাৰু। চাওক এই যে ডিম্পু দা নাম্বাৰ কেনেকৈ লৈছোঁ আপোনালোকক দেখাই আছোঁ বাৰু। চাওকচোন এইটো ডিম্পু দা হয় নেকি। তো দেখিলে আৰু নাম্বাৰ মই কেনেকৈ লৈছোঁ আপোনালোকক সেইখিনি দেখাম। তো এতিয়া আমি আপোনালোকক দেখাইছোঁ, চাওক এই আমাৰ ডিম্পু দা চাওক এই ফোন নম্বৰ, আৰু ইয়াতে আমি ফোন কৰিব পাৰোঁ। আৰু হয়তো আপোনালোকে ভাবি আছে যে এইবিলাক ফেক হয়, কিন্তু মই অৰিজিনেলি নাম্বাৰ কেনেকৈ লৈছোঁ আৰু ইয়াৰ আগতে মই ডিম্পু দাক প্ৰেংক কল কৰিছোঁ, আপোনালোকক দেখাই আছোঁ। ডিম্পু দা হয় নেকি? হয় কওকচোন। মই আপোনাৰ ইউটিউবৰ ভিডিঅ' বহুত ভাল লাগে, বুজিছেনে? হয় থেংক ইউ কওকচোন। আপোনাৰ মাতটো কেমন যেনি বেলেগ বেলেগ লাগিছে। নাই বেলেগ নহয়, মই শুই আছিলোঁ সেইকাৰণে তেনেকুৱা পাব পাৰে। আচ্ছা, আপুনি শুইও থাকে নেকি? হে? গাইজ আপোনালোকে হয়তো দেখিলে যে মই ডিম্পু দাক প্ৰেংক কল কৰিছোঁ আৰু কেনেকৈ নাম্বাৰ লৈছোঁ সেইখিনি আপোনালোকক দেখাম। কিন্তু এতিয়া আমি বিকাশ স্মৃতি ফোন কৰিছোঁ, সেইখিনি আপোনালোকক দেখাওঁ। আৰু নাম্বাৰটো ক'ৰ পৰা লৈছোঁ, কেনেকৈ লৈছোঁ, কি কৰিছোঁ সকলোখিনি আপোনালোকক দেখাম। তো ভালকৈ ভিডিঅ'টো চাই থাকক আৰু সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে চাই থাকা। আমি বিকাশ স্মৃতিক ফোন কৰিছোঁ, শুনি লওক, তাৰপিছত আমি কৈ আছোঁ। তো গাইজ এইটো মোৰ হোৱাটছআপ, আৰু এতিয়া আমি হোৱাটছআপত আহিলোঁ আৰু অহাৰ পিছত এতিয়া আমি বিকাশ স্মৃতি বুলি লিখিলোঁ, চাৰ্চ কৰি আছোঁ। চাওক মই লিখি আছোঁ। তো চাওক এই ফাইনেলি আহিল আৰু সেই হ'ল বিকাশ স্মৃতি। চাওকচোন হয় নেকি এইটোৱে। তো
চাওক মোৰ কাছে এইটো নাম্বাৰ আছে তো নাম্বাৰটো কেনেকৈ লৈছোঁ সকলোখিনি দেখাম তো চাওক এইটো মাৰিলোঁ আৰু ইফালে চাওক বিকাশ চিটি নাম্বাৰো আহিছে গতিকে আমি ফোন মাৰিছোঁ হয়তো আপোনালোকে বিশ্বাস কৰা নাই তো আমি দেখাই আছোঁ বাৰু আৰু এইটো অৰিজিনেলি বিকাশ চিটি নাম্বাৰ হয় আৰু আমি ফোন কৰিছোঁ সেইখিনি আপোনালোকক দেখাই আছোঁ আৰু নাম্বাৰটো কেনেকৈ পাম সেইখিনি আপোনালোকক দেখাম হেল্ল' অঁ বিকাশ দা নেকি অঁ মই মন্দিয়াৰ পৰা কৈছোঁ অঁ আপুনি চিনি পায় নেকি অঁ বৰপেটা আছে নহয় বৰপেটা চাইটত অঁ মই মানে আপোনাৰ ফেন ক্লাবৰ পৰা মানে নাম্বাৰটো লৈছোঁ তোমাৰ তো গাইছ আপোনালোকে হয়তো নিশ্চয় শুনিলে তো এতিয়া আমি বিকাশ আমিন ফোন নম্বৰ আমি হোৱাটছআপত আপোনালোকক দেখাই আছোঁ বাৰু তো চাই থাকা এই যে অলপ তো ইয়াত লিখি আছোঁ বিকাশ আমিন তো ফাইনেলি লিখিলোঁ তো ইয়াত আহিল তো এতিয়া চাওক এই আমাৰ বিকাশ আমিন তো চাওকচোন এইটো নিহি তো সেইটো হয় বিকাশ আমিন তো তেওঁক মানে মই ফোনো কৰিছোঁ তো এতিয়া আপোনালোকক নাম্বাৰ দেখাই আছোঁ বাৰু চাওক এই আমাৰ বিকাশ আমিন তো আমি ইয়াত বিকাশ দা বুলি আমি ছেভ কৰিছোঁ তো চাওক এয়া নাম্বাৰ তো ইয়াত আমি মানে ফোন কৰিব পাৰোঁ তো এতিয়া আমি নাম্বাৰ কেনেকৈ পাব পাৰি সেইখিনি আপোনালোকক দেখাওঁ মানে শুনক ভালকৈ তো এতিয়া শুনক নাম্বাৰটো কেনেকৈ আমি পাম তো শুনক গাইজ আপোনালোকে যদি এই তিনিজন জনপ্ৰিয় ইউটিউবাৰ বিকাশ আমিন আৰু বিকাশ চেত্ৰী আৰু ডিম্পু দা এই তিনিজন ইউটিউবাৰ নাম্বাৰ যদি লাগে কমেণ্ট কৰি কৈ দিয়ক আমি নাম্বাৰ দিম আৰু আপোনালোকে এই চেনেলত যদি নতুন হৈ আছে তেনে চেনেলটো 1K ছাবস্ক্ৰাইব কৰি দেখুৱাই দিয়ক আৰু আপোনালোকক দিম আৰু আপোনালোকে ভিউজ যদি 1K হয় আমি অৰিজিনেলি আপোনালোকক যিজনেই কমেণ্ট কৰিব প্ৰত্যেকজনক আমি নাম্বাৰ দিবলৈ চেষ্টা কৰিম গতিকে এইখিনি ভিডিঅ' আৰু পিছত দেখা হ'ব বাই বাই